থাম্বনেইল আৰু টাইটেল চাই গম পাইছি মই আছোঁ বৰ্তমান শ্বিলঙৰ আছোঁ একদম মেইন শ্বিলঙত নহয় আৰু মোৰ থকা জেগাখনটিৰ নাম হৈছে মেঘালয় পৰে মেঘালয় ননষ্টিঙত আছোঁ ননষ্টিং বুলি মেঘালয় পৰে কিন্তু আপোনালোকক ভিডিঅ'টো এনেকুৱা এটা ভাবিলোঁ আপোনালোক অলপমান জেগাটো দেখাওঁ কেনেকুৱা পালে কেনেকুৱা কি কথা আপোনালোক জেগাটো অলপমান দেখি আছোঁ আপোনালোকে চাওক কোম্পানীত আহিছোঁ তো নতুন কোম্পানী এনেকৈ চাইছোঁ চাইডত কাম চাবৰ কাৰণে কাম চোৱাকৈ আহিছোঁ আপোনালোকক দেখি আছোঁ বোলে আপোনালোকে চাই যাব ভিডিঅ'টো জৰিয়তে এইটো কোম্পানী বনাই আছে আৰু এইটো চিকিউৰিটি ৰুমটো কোম্পানী বনাই আছে আৰু নীলাদিঙৰ এইটো এইটো হৈছে চিলিকন ফেক্টৰী আৰু এখন কি ধুনীয়া পাহাৰ গাইছ কি মজা আৰু ধুনীয়া এখন পাহাৰ আৰু এইটো ৰুমত এইটো ঘৰ বনাই আছে আৰু অফিচ ৰুম হ'ব এইটো কি ধুনীয়া আৰু ভিউ পইণ্টটো চাওক আৰু কি মজা আৰু এইটো এটা গাইছ এইটো এটা ফেক্টৰী হয় চিলিকন ফেক্টৰী এইটো এটা ফেক্টৰী বনাইছে কি ধুনীয়া আৰু মজা আৰু নজাৰাটো বহুত ভাল লাগে কিন্তু এটা কথা বহুত ঠাণ্ডা ঠাণ্ডাটো বহুত বেছি হয় ৰ'দটো এনেকৈ নাথাকে বৰষুণে দি থাকে আৰু এটা এনেকুৱা চিষ্টেম এটা আছে ৰাতিপুৱা ভাগত যেন ৰ'দটো বেছিকৈ দিয়ে কাৰাকৈ দিয়ে যেন ৰাতিপুৱা ভাগত কাৰা কৰি দিয়ে ৰ'দটো দিলে 11টা বজাৰ পিছত একদম পূৰা 11টাৰ পৰা ৰাতি লৈকে বৰষুণ দিয়ে থাকে ৰখা নামে নাই ৰ'দটো খুব কমেই পায় কিন্তু বৰষুণটো বহুত বেছি আৰু এই পাহাৰখন ক'লা হৈ আছে বৰষুণৰ সম্ভাৱনা আছে আৰু সেইটো চাইডে বৰষুণ গৈছে আৰু ওচৰে ইকা চিকান ধৰিছে ঘৰ বনাইছে তো কিন্তু অফিচ ৰুম হ'ব চাগে পিছততো অপেনিং হোৱা নাই অপেনিং চপেনিং হোৱাৰ ৰুম চুম বনোৱাৰ পিছত গম পোৱা যাব আৰু অফিচ ৰুম হয় না কি হয় মজা আৰু গাইছ কি ধুনীয়া আৰু নজাৰা আছে গাইছ পাহাৰ হয় আৰু গছ গছনিৰে আছে আৰু ধুনীয়া আৰু পৰিৱেশ কি মজা আৰু বহুত ভাল লাগে আৰু এইখন JCB হয় এইটোৱে গাইছ ফেক্টৰী হয় চিলিকন ফেক্টৰী এইটোৱে গাইছ বনাই আছে আপোনালোকক দেখি আছোঁ আপোনালোকে নিশ্চয় আগৰ ভিডিঅ' চাই নাজানো ভিডিঅ'টো চালে গম পাব আৰু এইটো গাইছ এইটো এটা বিল্ডিং বনাই আছে হয় এইটো বিল্ডিং আছে এইটো ল'ৰা এটা উঠিছে পানী টাংকিটো পানী ভৰি আছে এইটো ল'ৰা টাংকিত পানী ভৰাই আছে আৰু কি ধুনীয়া আৰু নজাৰা গাইছে কি মজা আৰু চাব কি মজা আল্টিমেট আৰু বহুত ভাল লাগে আৰু গাইছ ভাল বস্তু দেখিছোঁ আপোনালোকে চাওক এইটো কি ধুনীয়া নদী হয় কালি এটা গা ধুব আহিছিলোঁ দুইদিন গা ধুইছোঁ আৰু বঢ়িয়া লাগছে আৰু পাথৰ আছে দাৰাগাঁও দাৰাগাঁও নদীটো আনো আৰু ফিলিংছটো আহে আৰু অকল পাথৰে হয় নদীটোৰ তলত একদম পাথৰ আছে বহুত ৰিক্স আৰু তথাপিও নদীটো আৰু গা ধুইছোঁ আৰু বহুত ভাল লাগছে আৰু এখন ব্ৰিজ হয় এইটো চিলিকন ফেক্টৰী হয় কি ধুনীয়া আৰু পৰিৱেশ নজৰা গাইছ কি মজা এইটো গাছ দেখিছে না মাইকী মানুহ বৰা বৈ আছে এইটো বৰা বৈ আছে বৰশী পাতে এই গাছ কি ধুনীয়া আৰু মজা আৰু নজৰা ভিউটো পইণ্টটো চাওক কি মজা আল্টিমেট আৰু গাইছ কি মজা আৰু বহুত ভাল লাগিছে আৰু দেখি আছোঁ গাড়ী চাড়ী আহি আছে এই গাইছ এটা বস্তু চাব মোৰ এই বডিগাৰ্ড হয় এই দুটা মোৰ বডিগাৰ্ড হয় মই য'তে যাওঁ মোৰ পিছে আহিব মই এতিয়া ৰাস্তা কাইছোঁ গাইছ মোৰ পিছে আহিছে মই কোম্পানীৰ ভিতৰত যাম কোম্পানীৰ ভিতৰত যাব আৰু আপোনালোকক ধুনীয়া এটা নজাৰা এটা দেখি আছোঁ নিজৰা এটা চাব দেখা হ'ব নিজৰা হয় চিনা গাছ কি ধুনীয়া নিজৰাটো পানী আৰু গাইছ কি মজা আৰু আল্টিমেট আৰু বহুত ভাল লাগিছে আৰু এইটো ফেক্টৰী হয় কি মজা আৰু গাইছ কি ক'ব পানীত ধাচ চাব নেকি গাইছ আমি পানীত ধাত দেখি আছোঁ বৰষুণ যায় না পানীটো পূৰা বাঢ়ি আছে কমে আৰু বাঢ়ি আছে চিনা কি মজা আৰু কি মজা আৰু পানীত ধাত দেখছি না গাইছ কি আল্টিমেট আৰু কি মজা আৰু ভাল লাগে আৰু এইটো চাওক কি মজা আৰু আল্টিমেট আৰু বহুত ভাল লাগে আৰু গাইছ কি মজা আৰু এতিয়া পানী এতিয়া কম আছে তো বৰষুণ দিলে আৰু বহুত পানী হয় বৰষুণ দি থাকিলে আৰু বহুত পানী হয় বহুত ভাল লাগে আৰু মজা গাইছ আৰু কি ক'ব মজা লাগে আৰু গা ধুব আৰু ইচ্ছা যায় আৰু গা ধুই আছোঁ এই নদীটো গা ধুইছোঁ আপোনালোকে দেখিছোঁ তিনিমান গা ধুলোঁ একদম পূৰা চেঁচা পানী একদম পূৰা কিবা আন লাগে ক'ৰবাত
গা ধুৱা পাওঁ আৰু মানে ইমান ঠাণ্ডা মানে নিম্বা উপায় নাই আৰু যি ঠাণ্ডা মানে যিহেতু মেঘালয় না মেঘালয় জেগাবিলাকতো ঠাণ্ডাই মানে এনেই ঠাণ্ডা তাতে বৰষুণ দিলে বিৰাট ঠাণ্ডা মানে এতিয়া ৰ'দ চ'দ ইমান নাই আৰু ৰ'দটো দিয়েও দিনৰ ভাগত মানে ৰাতিপুৱাই দিয়ে একদম পূৰা 5টা বজাৰ পৰা ৰ'দ লয় 11টা বজালৈকে তাৰে পিছৰ পৰা আপোনাৰ ডেইলি মানে বৰষুণ মানে ইয়াতে এটাই নিয়ম ৰাতিপুৱা ভাগত ৰ'দ দিলে মানে 11টাৰ পিছত বৰষুণ দিবই গাইছ মানে কি জেগা ক'ব নোৱাৰোঁ আৰু মানে এতিয়া দেখিছে না গাইছ ৰ'দে নাই মানে আগাবিলাক ৰাতিপুৱা ভাগত ৰ'দ ওলছি এতিয়া মানে ৰ'দ নাই আৰু ৰ'দ কমি গৈছে এইবিলাক দেখিছে না গাইছ পাত্তৰ কি মজা আৰু এইটো গাইছ মোৰ বডি গাৰ্ড হয় এই কালু এইটো এটা মোৰ বডি গাৰ্ড হয় এইটো এটা মোৰ বডি গাৰ্ড গাইছ কি মজা আছে না এই চাওঁ কি মজা আৰু খালি খাংকৈ থাকে গাইছ কিবা মানে খাব পালি হ'লে খাংকৈ থাকে এইবিলাক চাওঁ কি মজা আৰু বেছি মজা আৰু আল্টিমেট গাইছ আৰু কি নজাৰাটো বহুত ভাল লাগিছে আৰু গাইছ ব'লক আপোনালোকে এইটো গাইছ গা ধুই আছে এইটো এটা গা ধুই আছে গাইছ মানে এইটো কাপোৰ ধুব কাপোৰ চাপোৰ গা চা ধুব আৰু গাইছ মজা আৰু গাইছ মানে এইটো বৰা বৈ আছে নালাত কি মজা আৰু বৰা বৈ আছে আৰু গাইছ কি মজা আৰু আল্টিমেট চিলিকন ফেক্টৰী আৰু না গাইছ কিমান থহালে আছে আৰু কোম্পানীটো চলি আছে কি মজা আৰু ভাল লাগে আৰু কি ধুনীয়া বাহিৰা জেগাতো মজা কি মজা আৰু গাইছ না কি ধুনীয়া আৰু বহুত ভাল লাগে আৰু আল্টিমেট হয় আৰু গাইছ কি মজা গাইছ মই কৈছোঁ ন লগত মোৰ বডি গাৰ্ড দুটা আহি আছে দুটা আৰু দুটা বডি গাৰ্ড মানে মই য'তে যাওঁ মোৰ পিছে মানে আহিয়ে ৰাখিব মানে আৰু খাব দিয়ে থাকোঁ আৰু ভাত দিয়ে থাকোঁ বিস্কুট চব দিওঁ তাৰমানে বিস্কুট দোকানত আছিলোঁ বিস্কুট লৈছোঁ অলপ বিস্কুট দিম আৰু কোম্পানীৰ ভিতৰত যায় বিস্কুট দিম আৰু গাইছ কি মজা আৰু গাইছ চিনাকি আল্টিমেট আৰু কি মজা আৰু বহুত ভাল লাগিছে আৰু পৰিৱেশটো গাইছ আপোনালোকক দেখাই দিছোঁ গাইছ গাড়ী আছে চাব গাইছ কি মজা আৰু গাইছ শ্বিলঙৰ গাড়ী মানে ৰাস্তাবিলাক চব তেৰা বেকাই গাইছ আৰু কি মজা আৰু আল্টিমেট গাইছ আৰু এখন গাড়ী হৈ দেখিছে না গাইছ আপোনালোকক বস্তু এটা দেখাইছোঁ ৰ'ব বহুত ভাল লাগে দেখিছে না গাইছ কি শ্বিলঙৰ চাছত একা বেকা ৰাস্তা দেখিছে না গাইছ কিমান ভাজ আৰু মানে বহুত ৰিক্সো আছে মানে ইবাগৰ গাড়ীখন আহিলে গম নাপায় আৰু ইবাগৰ পৰা গাড়ীখন গ'লে সিবাগৰ পৰা গাড়ীখন মানে গম নাপায় আৰু চব একা বেকা আৰু গাইছ দেখিছে না গাইছ কি ধুনীয়া নাজাৰা আৰু চাই লওক কি ধুনীয়া পৰিৱেশ আৰু গাইছ কি মজা পৰিৱেশ আৰু এই কালু এই দৌৰ চিনা গাইছ কি মজা আৰু কি ভাল লাগে আৰু গাড়ী কি মজা আৰু চাই গাইছ দেখিছে না গাড়ী আহিয়ে থাকে আৰু বিৰাট ভাল লাগে আৰু বহুত ভাল লাগে আৰু আল্টিমেট আৰু মজা গাইছ মানে কি ক'ব গাইছ বহুত ভাল লাগে আৰু এই কি ধুনীয়া পৰিৱেশ চব গাইছ কি মজা আৰু বহুত ভাল লাগে আৰু কি মজা গাইছ এই মইনাতে বৰ্ণালত ভৰা গৈ আছে মানে ৰেচন খতম হৈছে ৰেচনটো অনা গৈছে আপোনালোকৰ পৰা দেখাইছোঁ ৰেচনটো চাই লওক মানে এতিয়া মানে ৰিফাইন আনছি হাফ লিটাৰ গাখীৰ আছে আমুল গাখীৰ 10টা নিমখ চেনি আছে চাহপাত আছে তাৰপিছত দালি হয় তাৰপিছত ৰং গুড়া মছলা পাতি চব অনা হৈছে পাপৰ মছলা পাতি চব অনা হৈছে ভুজিয়া অনা গৈছে তাৰপিছতে চাউল আনিছোঁ বিলাহী আছে এতিয়া আৰু কি আছে বস্তু আপোনালোক খোলাই দেখাইছোঁ এতিয়া মানে চব্জি অনা গৈছে এতিয়া চব্জি আছে গাইছে চব্জি হয় এটা চব্জি অনা গৈছে আলু চালু চব অনা আছে আৰু মানে এতিয়া চিজিল কৰিম আৰু আপোনালোকক চিজিল কৰা আৰু দেখাই দিছোঁ আৰু ধুনীয়া আৰু পৰিৱেশটো চব কেনেকুৱা পৰিৱেশ আৰু কাৰণ মানে চাফা কৰিম আপোনালোকক দেখি আছোঁ আপোনালোকে চাই যাব কেনেকুৱা পালে জনাব আৰু গাইছ মানে মেচৰ মাহৰ মানে ৰেচনটো অনা গৈছে আৰু এইবিলাক মাল হয় আৰু গাইছ ধুনীয়া আৰু পৰিৱেশটো ধুনীয়া মানে এতিয়া চব চাফ চিকুণ কৰোঁ কৰি আপোনাক সাজাই আছোঁ আৰু লগত আপোনালোক ভাল বস্তু দেখি আছোঁ পাঠাৰ মাংস হয় এই পাঠাৰ মাংস আৰু এই মাছ
আছে, সেউজীয়া চব আছে সকলোবোৰ। দেখি আছোঁ আপোনালোকে ভিডিঅ'টো সকলোৱে চাব পাইছোঁ।